হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই ৰাতিপুৱা আজি নাস্তাৰ পৰা আৰম্ভ কৰিলোঁ। নাস্তা মানে চাহ খাম। এতিয়া চাহৰ লগত ভাবিছোঁ অলপ মটৰ মাহ খাম। এতিয়া কেঁচা মটৰখিনি মই নিমখেৰে অলপ পানীৰে সিজাই ল'ম। সিজাই পেলাই কমাই মছলাৰে ভাজি পেলাই চাহৰ লগত খাম। আহক মই কেনেকৈ ভাজোঁ আপোনালোকক দেখুৱাওঁ। এয়া আমাৰ মটৰ মাহৰ মানে কেঁচা মটৰৰ ভাজিখন প্ৰায় ৰেডিয়ে হৈছে। এনেকৈ ভাজিখন খাবলৈ বহুত টেষ্টি হয়। এতিয়া তাতে মটৰো নাইকিয়া হৈছে, কেতিয়াবা ভাজি খাবচোন। এতিয়া আহিলোঁ ৰাতিপুৱা ভাতৰ সাজলৈ। দালি ভাজি বনাম। ভাজিৰ কাৰণে মই আলু আৰু মটৰ আৰু অলপ ফুলকবি কাটি ল'লোঁ। ইয়াতে মই এতিয়া কমাই হালধি আৰু নিমখেৰে সিজাই ল'ম। হালধি দিলে মানে ভাজিখনৰ কালাৰটো ধুনীয়া হয়। তাকে আপোনালোকে এনেকৈ কেতিয়াবা ভাজি খাইছেনে? আৰু যদি খোৱা নাই খাই চাব, আৰু যদি খাইছে কমেণ্টত জনাবচোন। মই এতিয়া কেনেকৈ ভাজোঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। এইটো বনাইছোঁ মই চিমেণ্টেৰে। এইখিনিতো মানে উলিয়াই দিম পানী ব্যৱস্থাৰ কাৰণে, তলত মানে দিবলৈ পাহৰিলোঁ। এতিয়া এইটো যেতিয়া শুকাই যাব ৰেডি হ'লে আপোনালোকক দেখুৱাম। গছপুলি ৰুই এইটো ফুলৰ টাব টাইপৰ বনাইছোঁ আৰু তেনেকুৱা নহ'লগৈ যেনেকুৱাকৈ ভাবিছিলোঁ। কেনেকুৱা হৈছে ক'বচোন। মই পাছত আকৌ দেখুৱাম বাৰু গোটেইখিনি ৰেডি হোৱাৰ পাছত। আৰু এটা বস্তু বনাইছোঁ, এইটো হয়তো আপোনালোকে এতিয়া ধৰিব নোৱাৰিব কি, মই পাছত দেখুৱাম গোটেইখিনি সম্পূৰ্ণ হ'লে। বনোৱাটো নেদেখুৱালোঁ, ভাবিছিলোঁ ফাৰ্ষ্টত যে হয়নে নাই ট্ৰাই কৰি আছোঁ ফাৰ্ষ্ট টাইম, সেয়েহে মানে ভিডিঅ' কৰা নহ'ল। এতিয়া কমপ্লিট হ'লে আপোনালোকক দেখুৱাম। এইটো এছ টাইপৰ দেখিছেনে? এয়া ওলটাকৈ মানে এইটো ফিটিং হ'বলৈ দিছোঁ। জইনটো ফিটিং হোৱাৰ পাছত দেখুৱাম বাৰু। গোটেই কাম বন শেষ কৰিলোঁ, মানে যিমান আৰু ধোৱা মেলা কাপোৰ আছিলে আৰু এই চিমেণ্টৰ কামখিনিও কৰিলোঁ। কৰি মেলি এতিয়া আজৰি হ'লোঁ। এতিয়া আমি বিয়া এখনলৈ যাম, তাৰ কাৰণে ৰেডি হ'ম, ফ্ৰেছ হৈ আহোঁ। বিয়াত যাবলৈ কি পিন্ধিম তাকে মানে ভাবি আছোঁ। বলক ৰেডি হৈ লওঁ আগত। আয়াত দুষ্ট ছোৱালী প্লেট এখনত লৈ ধুনীয়াকৈ খাব লাগে, নাই তাই হাতত লৈ একেবাৰে কুটিলে আৰু গোটেই। এতিয়া আমি এফালে যাম, এতিয়া আয়াতক ৰেডি কৰাই দিওঁ। এয়া বিয়াত যাবলৈ কাপোৰ উলিয়াইছোঁ। চাদৰ মেখেলাকে উলিয়ালোঁ, পিন্ধিবলৈ এযোৰ, আৰু এয়া গলপতা, খাৰু আৰু ঘড়ী, চিম্পলকৈ। এতিয়া ৰেডি হ'লোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন। আৰু গলপতাডাল বাৰে বাৰে মানে উলট খাই যায় আৰু তেনেকুৱা হৈ যায়, ঠিক কৰি থাকিবলগীয়া হৈছে তেনেকৈ। এইফালে আকৌ আয়াতকো ৰেডি কৰালোঁ। এয়া তাইক কেনেকৈ মনে মনে আছে মানে তাইক মই হাঁহিব দিলে কেনেকৈ হাঁহিব চাবচোন। মানে গৰম যে, তাকে হাফ পেণ্ট টপ পিন্ধাই দিলোঁ চিম্পলকৈ। কেনেকৈ হাঁহিছে দেখিছেনে? আৰু এয়া যাবলৈ ওলালোঁ। এয়া বিয়া ঘৰত আহিলোঁ। ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে। এয়া মোৰ লগৰ ছোৱালী মণি, তাইক মানে আহি ইয়াতে লগ পালোঁ, ভাল লাগিলে। তাইৰ লগতো ফটো চটো অলপ উঠিলোঁ, কইনাক লগ কৰিলোঁ।
খোৱা বোৱাৰ কাৰণে ইমান ভিৰ হৈছে নহয়, বহুত মানুহ মানে আমি অলপমান শেষতে আহিলোঁ যে মুকলি হৈ লওক মানুহ পাছত। এতিয়া খোৱা বোৱা কৰি পিছৰ ৰাস্তাৰে মানে ওলোৱা ব্যৱস্থা কৰিছে। এতিয়া যাওঁ কইনাৰ ওচৰত, অলপ চপ খাই কইনাক লগ কৰি যামগৈ ঘৰলৈ। এয়া ঘৰ আহি পালোঁ। আয়াতৰ ইমান টোপনি লাগিছিলে, তাই বাটতেই টোপনি গ'ল। ঘৰ আহি পালোঁ, এতিয়া কাপোৰ কানিখিনি চেঞ্জ কৰি লওঁ, পাছত আকৌ লগ পাই আছোঁ। অলপ সময় আৰাম কৰিলোঁ। এতিয়া ভাবিছোঁ এটা কামকে কৰোঁ। খুৰীহঁতৰ ঘৰৰ পৰা মাজতে মানে এইবোৰ প্লাইবৰ্ডৰ টুকুৰা অলপ আনি থৈছিলোঁ। সিহঁতৰ দোকান আছে যে, মানে নলগা প্লাইৰ টুকুৰাবোৰ ঘৰত নি থৈ দিছে, তাকে আনিলোঁ। আনি মই গজালেৰে এনেকৈ সৰু ষ্টেণ্ড এডাল বনালোঁ নিজে। কেনেকুৱা হৈছে জনাবচোন। এই ছাইডত মানে কালাৰ কৰি দিলে ভাল লাগিলে হয় দেখিবলৈ, কিন্তু ঘৰত এতিয়া কালাৰ নাই যিহেতু কৰা নাই, কেতিয়াবা আনি কৰিব লাগিব। মই এডাল টেবুলতে লৈছোঁ, বিশেষকৈ পাকঘৰত মছলা টেমা থ'বলৈ বহুত ধুনীয়া হ'ব। কিন্তু এতিয়া মই টেবুলতে লৈছোঁ সৰু সুৰা বস্তু কিছুমান থ'বলৈ। আয়াতে মানে টেবুলত কিবা নহয় কিবা থৈয়ে দিয়ে, তাকে এতিয়া ভাবিছোঁ ইয়াতে বটা, চপৰ টেমা, আয়াতৰ কাপ, এনেকৈ কিবা বটল অলপ থৈ দিওঁ। মই মানে এনেকুৱা সৰু সুৰা কাম কিছুমান ঘৰতে কৰি বৰ ভাল পাওঁ। এইবোৰ বস্তুটো কিনিও আনিব পাৰি, কিন্তু ঘৰত নিজে কৰি লোৱাৰ মজাই বেলেগ আৰু। তাকে মই মানে বিশেষকৈ এনেকুৱা কাম কিছুমান কৰিবলৈ চেষ্টা কৰোঁ নিজে, আৰু কৰিলে মানে মনটো বহুত ভাল লাগে আৰু নিজে কৰা বুলি, নহয়নে বাৰু? এইডাল এনেকৈ ল'লোঁ, ভাল হৈছেনে দেখিবলৈ জনাবচোন। আৰু এতিয়া এখেতে মানে ডাঙৰ শুকান মাছ আনিলে, ময়ে আনিব দিছিলোঁ। এনেকুৱা ডাঙৰ শুকান মাছ মানে খাবলৈ মই বহুত ভাল পাওঁ। তাকে এতিয়া এইটো ভাবিছোঁ কাটি বাচি টেমাত ভৰাই থওঁ। এতিয়া কাটিলোঁ, এইখিনি ওলাইছে আৰু মাংস টাইপৰ, আৰু এইখিনি মূৰৰ, এইখিনি পেলনীয়া, এইখিনিতে টেমাত ভৰাই থওঁ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানেই, আকৌ অন্য এটা ভিডিঅ'ত লগ পাম।